নমস্কাৰ গ্ৰহণ কৰিব মই প্ৰণৱ ঠাকুৰীয়া মই আজি আপোনালোকৰ ওচৰত অন্য এটা বিষয়লৈ উপস্থিত হৈছোহি বিষয়টো হৈছে যে ইংৰাজী মাধ্যমে কিছুমান ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশ তথা শৈক্ষিক জীৱনৰ উত্তৰণৰ ক্ষেত্ৰত কেনেকুৱা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে কি সমাজবিদ্যা কি বিজ্ঞান কি গণিত এই সকলো বিষয়ৰে জ্ঞান দিয়া তথা জ্ঞান লোৱা এই দুটা কাৰ্যই ভাষাৰ মাধ্যমেৰে হয় গতিকে এই বিষয়বোৰৰ জ্ঞান অৰ্জন কৰিবলৈ হ'লে কি শিক্ষক কি ছাত্ৰ সকলোৰে ভাষাটোৰ ওপৰত বিশেষ দখল থাকিব লাগিব মাতৃভাষাটো আমি খুব স্বাভাৱিকভাৱে আমি শিকিলো কিন্তু এটা বিদেশী ভাষা আমি অৰ্জন কৰিব লগা হয় আৰু এই বিদেশী ভাষাটো অৰ্জন কৰিবলৈ কিছুমান বিশেষ পদ্ধতিৰ মাজেৰে যাব লগা হয় তাতে আৰু ইংৰাজী ভাষাটো আমাৰ ভাৰতীয় ভাষাসমূহতকৈ বহুত বেলেগ ইংৰাজী ভাষাটোৰ বানান আৰু উচ্চাৰণ বহু ক্ষেত্ৰত মিল নাথাকে যেনে CUT কাট MUT মাত BUT বাট কিন্তু PUT পাত নহয় পুট তদুপৰি বাক্যৰ গাঁথনিও বহুত বেলেগ তৃতীয়তে কলোকেশ্যনৰ সমস্যা আছে ইৰেগুলাৰ ভাৰ্বছবিলাক আছে অক্সিলাৰী ভাৰ্ব আছে আৰ্টিকুল আছে এইবিলাকে ছাত্ৰ ছাত্ৰীক বহু সময় বিবুদ্ধিত পেলায় আৰু এইবিলাকে তেওঁলোকক লাহে লাহে ভাষাটোৰ সৈতে একাত্ম হ'বলৈ নিদিয়ে ফলত লাহে লাহে তেওঁলোকৰ অন্তৰ ভাষাটোৰ প্ৰতি বিৰাগ ভাৱ জন্ম হ'ব পাৰে মনত ৰাখিব শিশুসকল অতি সহজে বিৰক্ত অনুভৱ কৰে তদুপৰি এই দিশবোৰ ইংৰাজী ভাষাৰ অলপ কনফিউজিং হোৱাৰ বাবে ইংলেণ্ডতে ইংৰাজী ভাষাটো শিকাবলৈ বিশেষ ৰিচাৰ্চ মেথডৰ প্ৰয়োগ কৰা হয় কিন্তু পৰিতাপৰ বিষয় হ'ল যে আমাৰ বহুতো স্কুলত ভাষা শিক্ষণৰ ক্ষেত্ৰত যিজন শিক্ষক নিয়োগ কৰা হয় তেখেত বিশেষভাৱে প্ৰশিক্ষিত নহয় বা তেখেতৰ ভাষাটোৰ ওপৰত বিশেষ দখল নাথাকে ফলত ইংৰাজী শিকাওঁতে তেওঁ এক স্বাভাৱিক পৰিৱেশ ক্লাছত সৃষ্টি কৰিব নোৱাৰে তথা ফলত ভাষা শিক্ষাৰ ক্ষেত্ৰত যিটো আনন্দময় পৰিৱেশ হ'ব লাগিছিল যিটো এক স্বাভাৱিক পৰিৱেশৰ সৃষ্টি হ'ব লাগিছিল সেইটো নহয় তদুপৰি শিশুসকলক গাইড দিবলৈ ঘৰত শিশুসকলক ভাষা এটা অৰ্জন কৰিবলৈ ঘৰত বিশেষভাৱে গাইড দিব লগা হয় কিন্তু বহু অভিভাৱকৰ ভাষাটোৰ ওপৰত দখল নাথাকে ফলত তেওঁলোকে বিশেষভাৱে গাইড দিব নোৱাৰে আনকি তেওঁলোকে ঘৰুৱা শিক্ষক নিয়োগ কৰে কিন্তু বহুতো নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবে এগৰাকী ভাল ঘৰুৱা শিক্ষক নিয়োগ কৰাটো সহজ হৈ নুঠে এয়া দাৰ হিন্দু নামৰ এই নিউজ পেপাৰখনৰ এক বিশেষ প্ৰতিবেদনত প্ৰকাশ পাইছে তদুপৰি বিষয়বস্তুৰ ওপৰত বুটপতি লাভ কৰিবলৈ হ'লে ৰিডিংটো খুবেই প্ৰয়োজন ৰিডিং মানে হৈছে ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং অৰ্থাৎ ৰিডিং মানে ডাঙৰ ডাঙৰকৈ পঢ়া নহয় আপুনি ৰিডিং মানে হৈছে পঢ়ি গ'লে আপুনি বুজি যাব লাগিব কিন্তু বহুতো ছাত্ৰ ছাত্ৰীৰ ভাষাটোৰ ওপৰত বিশেষ দখল নথকাৰ বাবে তেওঁলোকে পাঠ এটা পঢ়ি বুজি পাব নোৱাৰে বহুতো ইংৰাজী মাধ্যমৰ ক্লাছ 9-10ৰ ল'ৰা ছোৱালী এটা সাধু নিজে পঢ়িব নোৱাৰে উপন্যাস এখন পঢ়াটো বেলেগ কথা তদুপৰি বহু ছাত্ৰ ছাত্ৰীৰ ভাষাটোৰ লগত সহজ নহয় বাবে তেওঁলোকে ক্লাছত ইণ্টাৰেক্ট কৰিব নোৱাৰে শিক্ষকক প্ৰশ্ন সুধিব নোৱাৰে ফলত তেওঁলোকৰ এক নাৰ্ভাছনেছৰ সৃষ্টিও হ'ব পাৰে সেইও এটা কথা তদুপৰি ভাষাটোৰ ওপৰত যেতিয়া তেওঁলোকৰ দখল নাথাকে লাহে লাহে তেওঁলোকৰ কিন্তু কি হৈ যায় লাহে লাহে তেওঁলোকৰ চিলেবাছ বাঢ়ি গৈ থাকে ছাবজেক্টবোৰ বাঢ়ি গৈ থাকে ফলত কি হয় সকলো বস্তু তেওঁলোকে মুখস্থ কৰিব লগা হয় তাৰ ফলত তেওঁলোকৰ প্ৰদৰ্শনতো প্ৰভাৱ পৰে এই কথাখিনি মই এনেই কোৱা নাই মই গুৱাহাটীৰ আগশাৰীৰ কেইখনমান প্ৰাইভেট স্কুলৰ ইংৰাজী মাধ্যমৰ স্কুলৰ ছাত্ৰ শিকাইছিলোঁ তেওঁলোকৰ প্ৰদৰ্শন খুব বেয়া আছিল মাক দেউতাকৰ খুব কমপ্লেইন আছে যে ইহঁতৰ কি প্ৰব্লেম আছে তাৰপিছত মই তেওঁলোকক কেইদিনমান অবজাৰ্ভ কৰি দেখিলোঁ যে তেওঁলোকে আচলতে ভাষাটোৰ ওপৰত দখল নাই সেইকাৰণে তেওঁলোকে কি বিজ্ঞান কি গণিত এইবিলাকৰ ওপৰত বিশেষ ভাল ফলাফল দেখুৱাব পৰা নাই গণিতটোৰ প্ৰশ্ন এটাই কি সুধিছে সেইটো তেওঁলোকে ইংৰাজী পঢ়ি বুজি নাপায় ফলত প্ৰশ্নটো তেওঁলোকে মুখস্থ কৰিব লগা হয় গতিকে তাৰ পাছত মই কি কৰিলোঁ তেওঁলোকক ইংৰাজী ভাষাটো শিকোৱাত বিশেষকৈ গুৰুত্ব দিলোঁ যেতিয়া দেখিলোঁ যে ভাষাটোৰ ওপৰত লাহে লাহে তেওঁলোকৰ দখল বাঢ়ি গৈ আছে মইতো তেওঁলোকক বেলেগ বিষয়বোৰ শিকোৱা নাছিলোঁ কিন্তু তেওঁলোকৰ লাহে লাহে সেই বিজ্ঞান সমাজবিদ্যা এইবিলাকতো প্ৰদৰ্শন ভাল হৈ গৈছিল তদুপৰি ভাষা শিক্ষাৰ ক্ষেত্ৰত মাধ্যমটো কেনেকুৱা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আপোনালোকে এই ক্ষেত্ৰতো আন এটা উদাহৰণৰ পৰাই গম পাব
যে এই ভাষাটোৱে আনকি বাধাৰ সৃষ্টি কৰিব পাৰে আৰু লগতে ভাষাটোৱে এটা প্লেটফৰ্মো দিব পাৰে উদাহৰণস্বৰূপে মই দুজন ছাত্ৰ ছাত্ৰী পাইছিলোঁ যাৰ প্ৰদৰ্শন খুবেই বেয়া আছিল তেওঁলোকে মফচলীয়া এখন ইংৰাজী মাধ্যমৰ স্কুলত পঢ়িছিল তেতিয়া মই তেওঁলোকক দুদিনমান অবজাৰ্ভ কৰি মাক দেউতাকক ক'লোঁ যে অসমীয়া মাধ্যমত লৈ আহক আৰু বিশ্বাস কৰক অসমীয়া মাধ্যমত অনাৰ পাছত তেওঁলোকৰ প্ৰদৰ্শনৰ ওপৰত এক বেলেগ ধৰণৰ নাটকীয় পৰিৱৰ্তন আহিছিল ধনাত্মক পৰিৱৰ্তন আহিছিল গতিকে আপোনালোকে আপোনাৰ শিশুটিক ইংৰাজী মাধ্যমৰ স্কুলত দিয়েই মানে চিঞৰ হৈ বহি নাথাকিব যে সি ইংৰাজী শিকিব তাৰ কেৰিয়াৰটো ভাল হ'ব মই যিবিলাক সমস্যা মানে চেলেঞ্জৰ কথা ইয়াত আলোচনা কৰিলোঁ সেইবিলাকৰ ওপৰতো বিশেষ গুৰুত্ব দিব সদয়ত মই সকলোলৈকে শুভকামনা জনাইছোঁ জনাই মই মোৰ আলোচনাটো ইমানতে ইতি পেলালোঁ আৰু এইখিনিতে মই আপোনালোকক এটা অনুৰোধ জনাব খুজিছোঁ যদিহে মোৰ ভিডিঅ'টো ভাল পায় আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ